हेलो फ्रेंड्स गुड मर्निंग आपनालोक সকলোৱে কেনে আছে আই হোপ আপোনালোক সকলোৱে খুবই ভালে আছে সো ইগনোজ ব্লগৰ নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো মোক চাইকেলে কেনে লাগছে বেমাৰী যেন পায় ন সো হসাকে মই বেমাৰী আৰু জ্বৰ আৰু সৰ্দি হৈ আছে তামাম পুৰা 1 উইক হলেই মোৰ মানে জ্বৰ আৰু সৰ্দি মানে মোৰ পিছা কৰি আছে মানে পিছা নেৰা হৈছে আৰু সো পুরা কালি আজি তো সানডে কালি স্যাটারডে আছিল সো কালি রাতিয়ে পুরা তেল লগাইছো ভদ্র ছোৱালী নিচিনা তেল লগাই কিনে আজি এটি আৰু শ্যাম্পু কৰিম গা পা ধুম আৰু আপোনালোকক এটা বস্তু দেখাই দিও আপোনালোকে চাইছে আমাৰ ৰুমৰ কি অৱস্থা চাইছে এই চাওক আৰু মোৰ সাইডত এটো আছিল মোৰ সাইডত চাওক এইবোৰ কি বস্তু বেয়া একো নাই ইয়াতে সো এতিয়া কথাটো হল মই নতুন এটা ৰুমত গৈ আছো তো এই কাৰণে সব ট্ৰান্সফাৰ কৰি আছো আৰু লাহে আজি মানে শিফট হ'ম আজি 3 দিন ধৰি মানে ট্ৰান্সফাৰ কৰি আছো তো এই কাৰণে আমাৰ ৰুমৰ অৱস্থা এনে হাল তো এইবিলাক বস্তু ল'ব লাগিব জাস্ট হেৰি বেডখন ললো আৰু এইবোৰ লাহে ল'ম আৰু মেট্ৰিছবোৰ ল'ব লাগিব ইয়াৰ চাওক কেনে লেত্ৰা হৈ আছে সো এতিয়া আপোনালোকে ভাবিব পাৰে কিয় ৰুম চেঞ্জ কৰি আছো ৰুমৰ লগত কিবা কাজিয়া লাগছে নেকি বা কিবা কিবি সো একচুয়ালি তেনেকুৱা একো নহয় তো ৰুম চেঞ্জ কৰি আছো মানে মোৰ ৰুমত যে আছে তাৰ সিস্টাৰ এজনী মানে আমাৰ জুনিয়ৰ আৰু হি মানে বেছি ফাৰ্ষ্ট ইয়াৰ সো হি মানে ৰুম চেঞ্জ কৰিব আৰু ৰুম নাই তো আমাৰ লগৰ এজনী ছোৱালী আছিল পিয়াসি সো চিনিয়ে পাই মোৰ ব্লগত আছিলে বহুতবাৰ দেখা পাইছে সো মানে মোৰ ক্লাছমেট আৰু আছে ডলি মানে পিয়াসি ৰুমমেট আছিল ডলি দুজনে মানে ৰুমমেট আছিলে পিয়াসি যোৱাৰ পিছত মানে ডলি অকলশৰীয়া হৈ গ'ল আৰু সেই কাৰণে মই মানে ডলি ৰুমত যাম আৰু মোৰ ৰুমমেটৰ ৰুমত আহিব এই আমাৰ জুনিয়ৰজনী মানে ফাৰ্ষ্ট ইয়াৰ বেছি ফাৰ্ষ্ট ইয়াৰৰ আৰু মোৰ ৰুমমেটৰ হি সিস্টাৰ সেই কাৰণে আমি দুজনে মিলাই কিনে ললো আৰু যে সিস্টাৰ দুজনী একটা ৰুমত থাকক আৰু মই আৰু ডলি এটা ৰুমত শিফট হৈ যাম আজি আৰু 1 ইয়াৰ সো এটো মোৰ ৰুম থাকিব এটো মোৰ ৰুমেই তো আহি থাকিম তো এবাৰ মানে সব ট্ৰান্সফাৰ কৰিম ইয়াতে চাইছি ইগনোজ ব্লগ সো এটো লৈ যাম সব লৈ যাম আগৰ নিচিনাই কৰিম হেতু ৰুম সো হেতু ৰুম আপোনালোকক দেখাই দিম মই যিটো ৰুমত শিফট হৈ আছো সো সব দেখাম বাৰু তো এইবিলাক বেড ট্ৰান্সফাৰ কৰি তাত মানে শিফট কৰি পুৰা ৰেডি হৈ কিনে আকৌ আপোনালোকৰ মাজত মই আহি আছো গা পা ধুই কিনে ৰেডি হৈ কিনে আহি আছো সো হিমালয়কে চাই থাকক মোৰ ব্লগটো আশা কৰিছো আজিৰ ব্লগটো খুবেই ভাল লাগিব সো আমি আহিছো ৰেষ্টুৰেণ্টত খাবলৈ সো ভাইটি আহিছে ঘৰৰ পৰা মোক লগ কৰিবা আৰু কিবা কিবি লাগতিয়াল বস্তুবিলাকো লৈ আহিছে সো আমি দুটা খাই আছো আৰু তো আমি খাই কিনে ওলাই আহিলো এতিয়া হোষ্টেল যাম আৰু ভাইটিয়ে গুচি যাব তো ফ্ৰেন্ডছ বজাৰ কৰি আহি গিলো এই চাওক পুৰা লুট মানে ভাঙবা পৰা নাই ইমান ওজন হৈছে সো আৰু চাইছেনে মোৰ ডায়েৰীটো আগৰ ডায়েৰীটো মোৰ হেৰাল নতুনকৈ আৰু এটা বনাইছোঁ কোনোবা লৈ গৈছে মই নাজানো আৰু আপোনালোকে চাইছে ভাইটি আহিছিলে সো ভাইটিক আগুৱাই দি আহিলোঁ আৰু অলপ বজাৰ আছিলে সেইখিনি কৰি লৈ আহিলোঁ আৰু তো এতিয়া গৈ আছোঁ হোষ্টেল আৰু হোষ্টেলত যাই কিনে আপোনালোকক এটা হিষ্ট্ৰী ক'ম আৰু আজিৰ হিষ্ট্ৰী এটা সো ফ্ৰেণ্ডছ হিষ্ট্ৰীটো চাব খুব ইমোশ্যনেল এটা হিষ্ট্ৰী সো হোষ্টেলত যাই কিনে শ্বেয়াৰ কৰিম তো ফ্ৰেণ্ডছ ৰুমত আহি কিনে কাপোৰ চেঞ্জ কৰি কিনে আকৌ আপোনালোকৰ লগত আহিলে অলপ কথা পাতিবলৈ সো আপোনালোকক দেখাই দিওঁ মোৰ নিউ ৰুমখন এইটো মোৰ নিউ ৰুমমেটৰ বিচনা তো ইয়াত বহিলোঁ ইয়াত বহি কিনে আপোনালোকক ইয়াৰ পৰা মানে বেক কেমেৰা দি মোৰ ছাইডটো দেখাই দি আছোঁ সো এবাৰ চাই লওক মোৰ ছাইডটো তো ফ্ৰেণ্ডছ চাওক সেয়া মই মানে সেইটো ছাইডৰ পৰা একেবাৰে দেখাই দি আছোঁ মোৰ এইটো ছাইড হয় সব সেমে মানে আগৰ নিচিনাকে সজাই পৰা ৰাখিছোঁ মানে আগৰ ৰুমতকৈ অলপ মানে চেঞ্জ কৰিলোঁ বেডখন চেঞ্জ কৰিলোঁ বেডখন আগতে তাত লগাই দিয়া আছিলে আৰু মোৰ টেবুলখন তাতে আছিলে মানে সেইটো ছাইডত আছিলে বাট এইটো ৰুমত আহি কিনে মই হেৰি টেবুলখন ইয়াত দিলোঁ আৰু বেডখন ইয়াত দিলোঁ আৰু সেইটো আগুৱাই যাই কিনে দেখাই দিওঁ হেৰি মোৰ কাপোৰ থোৱা যিটো ৰেক আছিলে এইটো মানে ইয়াত দিলোঁ আৰু মই সেইটো বেগ তাত দিলোঁ আইনাটো মানে হেৰি আছিলে আগতে তাত আছিলে মানে সেইটো ছাইডত আছিলে আৰু ইয়াত মানে আলমাৰি তাত লগাই দিলোঁ মানে তাত গজাল নাই বাট ইয়াত এভেইলেবল গজাল চাওক কিমান গজাল কিমান বস্তু থ'ব পাৰি তো ইয়াত থৈ দিছোঁ আৰু মোৰ আইনাখন এয়া মোক অলপ দেখা পাই আছে আৰু এয়া চাওক চেমে আৰু চব চেম আজিৰ পৰা আৰু থাকিম ৰুমত আৰু ফ্ৰেণ্ডছ চাওক ইগনোজ ব্লগটো সেইটো ৰুমত আছিলে আকৌ এইটো ৰুমত ট্ৰান্সফাৰ কৰিছোঁ মানে মোৰ লগতে থাকিব ইগনোজ ব্লগটো সো মই য'তে যাওঁ ত'তে লৈ যাম আৰু ইগনোজ ব্লগক আৰু চাওক চব চেম
মানে আৰু অলপ আছে মানে এইটো ৰুমৰ পৰা হেৰি লাইট আনিব লাগিব মোৰ লাইটটো অনা নাই তো এইটো ৰুমত আছেই আনিব লাগিব কাপোৰ তাতেই আছে কাপোৰ গা ধুইছোঁ সেইবোৰ কাপোৰ তাতেই আছে চ' পিছত আনিম মোৰ বেডত বহি ল'লোঁ আৰু হোষ্টেলৰ ৰুমবিলাক মানে ধৰিব নোৱাৰোঁ চব ৰুমবিলাক চেমেই হয় চ' ইয়াত মোৰ এইটো চাইডেই আছিলে মানে সেইটো ৰুমতো এইটো চাইডেই আছিলে আৰু এইটো ৰুমত আহি কিনে মোৰ এইটো চাইডেই হ'ল চ' বিন্দাছকৈ থাকিম আৰু 1 year আৰু সেইটো ৰুমত দেখাই দিম মোৰ আগৰ ৰুমতো দেখাই দিম যেতিয়া মানে মোৰ জুনিয়ৰজনে আহিব সেইটো ৰুমত শ্বিফ্ট হ'ব তেতিয়া আপোনালোকক দেখাই দিম এবাৰ সেইটো ৰুম মানে পূৰা খালী হৈ আছে বেড আৰু সেইটো ৰুমৰ পৰা মই চব ট্ৰান্সফাৰ কৰিছোঁ বেড টেবুল চেয়াৰ চব মোৰ যিবিলাক আছিলে সেইবিলাকে মই লৈ আহিছোঁ আৰু এইটো ৰুমত যিবিলাক আছিল এইবিলাক মানে তাত দিছোঁ চ' মই চববিলাক বস্তু লগত লৈ আহিছোঁ চ' তেনেকুৱা ফিল হোৱা নাই যে মই ৰুম চেঞ্জ কৰিছোঁ বুলি অকল ৰুমমেটটো চেঞ্জ হৈছে তো একো নাই তো মই যাম সেইটো ৰুমত বাৰু অকল থাকিমহে ইয়াত দিনত আৰু গোটেই দিনটো কলেজতে থাকিম একেলগে আৰু ফ্ৰেণ্ডছ এতিয়া আপোনালোকক দেখাই দিওঁ মোৰ ভাইটিয়ে কি লৈ আহিছিল সেইবোৰ এবাৰ দেখাই দিওঁ আৰু চাইছেনে মই বেগ টেবুলৰ সেই বাতিখন উঠাই দিছোঁ কেনে লাগিছে খালী লাগিছে চ' বাতিখন তাত দিব লাগিব তেতিয়াহে ভাল লাগিব আৰু ইয়াৰ এটা অংগ নোহোৱা হৈ গৈছে চ' অংগটো এতিয়া লগাই দিব লাগিব চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকক দেখাই দিওঁ মোৰ বাবে ঘৰৰ পৰা কি পঠাইছে চ' এবাৰ চাই লওক ইয়াতে চাইছে চাটনি এইটো মানে হেৰি ধনিয়াৰ চাটনি হয় এইটো আৰু ইয়াতে চাইছে গাখীৰ দিছে এক বটল পঠাই কিনে গাখীৰটো খাম আৰু গৰম কৰি আৰু ইয়াতে চাইছে পিঠা বনাই দিছে চ' জাগা নোহোৱাৰ কাৰণে পিঠাবিলাক মই হেৰি কৰিছোঁ ভাঙি ইয়াত থৈছোঁ আৰু চ' এইটো মানে ভাপা পিঠা বনাই দিছে চ' পিছত গৰম কৰি খাম আৰু দেখাই দিওঁ ইয়াত নাৰিকেল দিছে পঠাই কিনে হেৰি ইয়াতে থৈ দিছোঁ আৰু জলদিকৈ গ'লোঁ মানে বজাৰত মানে ভাইটিক মানে গাড়ীত উঠাই দি আহিলোঁ তো এয়া নাৰিকলবিলাক কেনেকৈ দিছে আৰু পিছত খাম বহি মানে ৰুমমেট আহিলে তেতিয়া খাম নিউ ৰুমমেট তাৰপিছত আগৰ ৰুমমেট চবকে লৈ কিনে একেলগে খাম আৰু তো আৰু মোৰ মানে খিচিৰি খোৱাৰ খুব ইচ্ছা গৈছিল চ' কৈছিলোঁ মোক কাৰণে খিচিৰি পঠাই দিব লাগে চ' চাওক এয়া মোৰ কাৰণে খিচিৰি পঠাই দিছে চ' কেমেৰাত মানে কেনে বগা যেন লাগছে বাট একচুৱেলি বগা নহয় তো এয়া হৈছে খিচিৰি আৰু ইয়াত আছে মাংস খুলিব পাৰিমনে নাই তলৰ পৰা দেখাই দিওঁ ইয়াত থৈ গৈছোঁ আৰু জলদিকৈ ইয়াত মাংস এটা দিছে চ' ৰুমমেট আহিলে খাম আৰু ঘৰৰ নাৰিকেল এয়া মানে হেৰি কৰি দিছে ৰেডি কৰি দিছে আৰু পিছত খাম আৰু আজিৰ বজাৰ কৰি লৈ আহিলোঁ এবাৰ দেখাই দিওঁ বজাৰবিলাক কি কৰি লৈ আহিলোঁ কল কিনিছোঁ ইমানখিনি 20 টকা দি কেনে হৈছে ক'বচোন বহুতকেইটা আছে 20 টকা মালভোগ কল হয় আৰু ইয়াত মানে কিবা কলম এইবোৰ কিনি লৈ আহিছোঁ আৰু মানে হেৰি আধা ঘণ্টা থকা নাই বজাৰত জলদিকৈ আহি গ'লোঁ আকৌ আৰু ইয়াতে হেৰি কৰিলোঁ এইটোৰে হিষ্ট্ৰী ক'ম আপোনালোকক ইয়াৰ হিষ্ট্ৰী ক'ম এইটো মানে আপেল কিনাৰ হিষ্ট্ৰীটো ক'ম আপোনালোকক চ' ইয়াত 1 কিলো আপেল আছে এইখিনি কিনিলোঁ আৰু মোৰ মানে আপেল কিনাৰ আজি ইচ্ছা নাছিল তথাপি কিনিলোঁ চ' ফ্ৰেণ্ডছ আপেলকেইটা কিনিলোঁ মানে এজন ল'ৰা আহিলে মানে মই হেৰি এখন তলাও কিনিলোঁ মানে নিউ ৰুমত আহিলোঁ চ' মোৰ ৰুমমেটৰ মানে নতুন ৰুমমেটৰ তলাত মানে চাবি এটাই চ' দুটা চাবি হ'লে ভাল হয় মই কেতিয়াবা বাহিৰত ওলাই যাম বা সিও ওলাই যাব চ' লগত থাকিলে ভাল হয় চ' এটা তলা কিনিলোঁ তলা কিনাৰ সময়ত মানে এজন ল'ৰা আহিলে মানে সৰু ক্লাছ 7ত পঢ়ে বোলে মই সুধিলোঁ আৰু তাৰপিছত সি আপেলকেইটা লৈ আহিছিলে সি মোক কৈছে আৰু ভাইটো আপেল হেৰি হ'ব লাগিব নেকি তো মই মানে ফাৰ্ষ্টত কৈছোঁ নালাগে পিছত আকৌ মানে ইফালে আহিছোঁ মানে দোকানত মানে আহি আছোঁ মানে বুক মানে কপি এইবিলাকৰ দোকানত আহি আছোঁ তেতিয়া মানে আৰু মানুহক সুধি আছে মানে আপেল লাগিব নেকি তাৰপিছত মই আৰু ভাবিলোঁ কিবা লয় নেকি সৰু ল'ৰা এটা আপেল মানে হেৰি কৰি আছে মানে কিনিবৰ কাৰণে এনেকুৱা ৰিকুৱেষ্ট কৰি আছে চ' সেয়াক মানে মই হেৰি আনিলোঁ মাটি আনিলোঁ মানে মোৰ তাত মানে ইমান পইচা মানে খুচুৰা নাছিলে আৰু 500 এটা আছিলে তো তাৰপিছত মই ইয়াক ক'লোঁ ৰ'বা মই খুচুৰা কৰি দিওঁ তো দোকানত আহা মোৰ লগত তাৰপিছত মই এই কপি যিমান যি মানে মোৰ প্ৰয়োজনীয় বস্তু আছিলে সেইবোৰ কিনি খুচুৰা কৰি আপেলকেইটা ল'লোঁ মানে মই ফাৰ্ষ্টত ভাবিছিলোঁ আপেলকেইটা চাগে হেৰি আধা কিলো হ'ব চ' মই ল'ৰাটোক খুজিছিলোঁ যে কিমান দাম সি কৈছিলে হেৰি বাইদেউ আপুনি 70 দিব মই কৈছোঁ তোমাক 60 দিম দিয়া তাৰপিছত মই ভাবিছোঁ আধা কিলো আছে আৰু এনেই মানে আপেল 100কৈ কিনো 100 ৰুপিকৈ কিনো তো আধা কিলো 50 ল'ব
তো ল'ৰাটোক চাই মই ভাবিছিলোঁ যে হেৰি 60 দিওঁ আৰু ল'ৰাটো যদি ইমান ৰিকুৱেষ্ট কৰি আছে। চ' তাৰপিছত ল'ৰাটো মোৰ লগত আহিলে মানে থিয় হৈ আছিলে দোকানৰ তাত। তাৰপিছত সি মোক ক'লে যে মই এয়া কৰিয়ে খাওঁ। তাৰপিছত কয় মোৰ মা দেউতা নাই, মই অকলে। তাৰপিছত মোৰ হেৰি খুব দুখে লাগিল। তাৰপিছত মই সুধিলোঁ তুমি তেনেহ'লে অকলে থাকা নেকি, তোমাৰ লগত আৰু কোনেও নাথাকে নেকি? তাৰপিছত ল'ৰাটো ক'লে যে মোৰ লগত মোৰ আইতা থাকে, তো স্কুলত গ'লে হেৰি 500 লাগিব কালি। চ' সেইকাৰণে ল'ৰাটোৱে আপেলকেইটা বিক্ৰী কৰি তাৰপিছত পইচাকেইটা যোগাৰ কৰি কিনে মানে হেৰিত দিব, স্কুলত দিব। তাৰপিছত মই কৈছোঁ যে হেৰি তোমাৰ আপেল কিনাৰ সেই পইচাবিলাক মানে যিটো মানে চালান লাগে সেইটো কোনে দিছে? সেয়া ক'লে যে আইতাই দিছে বোলে, ল'ৰাটোৰ আইতাই দিছে। তাৰপিছত চাই কিনে দুখী লাগিল, ইমান সৰু ল'ৰা এটা মানে বিক্ৰী কৰি আছে এনেকৈ, মানে হাতত লৈ লৈ ঘূৰি আছে, মানে এনেকুৱা টোপলা বান্ধি হাতত লৈ লৈ ঘূৰি আছে। তাৰপিছত মই ফাৰ্ষ্টততো হেৰি আধা কিলো মই হেৰি কৈছিলোঁ, আধা কিলো বুলি ভাবি মই 60 কৈছিলোঁ। তাৰপিছত সুধিলোঁ ইমান ইয়াত কিমান আছে? কয় 1 কেজি আছে। ঠিক আছে এতিয়া 70 ৰ'ব। আৰু মানে এনেই মিৰ্জা যিবোৰ দোকান আছে দোকানত গ'লে মানে হেৰি 100কে লয়। তো ল'ৰাটো কমেই খুজিছে, সি এনেই বোলে 50 টকা কেজি কিনিছে আৰু 70কে বিক্ৰী কৰি আছে। চ' ঠিকে আছে ভালেই। তাৰপিছত ল'ৰাটোক সুধিলোঁ আৰু তোমাৰ পেন কপি এইবোৰ আছে নেকি? তাৰপিছত সি কৈছে নাই অলপ অলপ আছে বুলি এনেকৈ কৈছে, মানে হাঁহি লাজে পায়। তাৰপিছত 4টা পেন কিনি দিলোঁ, পেঞ্চিল কিনি দিলোঁ, ৰবৰ কিনি দিলোঁ, চাৰ্পনাৰ কিনি দিলোঁ। তাৰপিছত এখন কপি কিনি দিলোঁ, দি কিনে ল'ৰাটোক পঠাই দিলোঁ। আৰু আপেলৰ দামটো মই 70 দিলোঁ। মানে দুখে লাগিল ল'ৰাটোক চাই কিনে যে বহুতো এনেকুৱা সৰু সুৰা ল'ৰা আছে যি মানে বহুত কষ্ট কৰি কৰিব লগা হৈছে, মা দেউতা নাই। চ' ল'ৰাটোক চাই মানে খুব দুখ লাগিল। তো দিলোঁ আৰু তো খুব মানে মোৰ মানে সেইটো সময়ত মানে এনেকুৱা লাগি আছিল যে মোৰ চকুদি পানী ওলাই যাব। তো এতিয়াও মানে এনেকুৱা লাগি আছিল, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কথাটো। তো খুবেই দুখ লাগিল। তো হৈছে আৰু যি হয় হৈছে, ল'ৰাটোক অলপখিনি হেল্প কৰিছোঁ। বিকজ মই এজনী ষ্টুডেণ্ট হয়, মই ঘৰৰ পৰা পইচা লৈয়ে পঢ়ি আছোঁ, মোৰতো নিজাববীয়াকৈ তেনেকুৱা ইনকাম নাই। আৰু সেই আপোনালোকক দেখাই দিম, মানে মোৰ আগৰ ৰুমটো পিছত যাই দি কিনে দেখাই দিম। তো মোৰ ৰুমমেট বাহিৰত গৈছে, মোৰ নতুন ৰুমমেটো বাহিৰত গৈছে, মোৰ হেৰি আগৰ ৰুমমেটো বাহিৰত গৈছে। চ' ইহঁত আহিলে মই দেখাই দিম। তো আজিৰ কাৰণে ৰাখোঁ। আৰু মোৰ চেনেলত যোনে নতুন আহিছে সিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু। তো আজিৰ কাৰণে বাই বাই। তো আকৌ লগ পাম নেক্সট ব্লগৰ সৈতে। আৰু মানে এতিয়া ইমান ব্লগ দিব নোৱাৰিম চাগে, এক্সামো আহি আছে। চ' যিমান পাৰোঁ সিমান মানে দি থাকিম আৰু। বাই বাই, আপোনালোকে ভালে থাকিব।